আজি ৰাজেশ আৰু পল্লৱী ঘৰত আনন্দৰ পৰিৱেশ আছে। আৰু কিয়নো নহ'ব, আজি 5 বছৰ পিছত তেওঁলোকৰ এটা ল'ৰা সন্তান জন্ম হৈছে। দুয়োজনে তেওঁৰ নাম ভাবিলে আৰু নাম ৰাখিলে লক্ষ। ৰাজেশ আৰু পল্লৱীয়ে তেওঁৰ সন্তানৰ কাৰণে বহুতো সপোন চাইছে আৰু দুয়োজনে ভাবিছে তেওঁ ডক্তৰ বনাব। যেতিয়া তাৰ 4 বছৰ হ'ল, তেতিয়া চহৰৰ এখন ভাল স্কুলত এডমিশ্যন হ'ল। সি সৰুৰ পৰা ভাল পেইণ্টিঙো কৰে। কাৰো বিশ্বাসে নহয় যে এইটো পেইণ্টিং সি 4 বছৰ ল'ৰাটোৱে বনাইছে। লক্ষ্যৰ পঢ়াটো বহুত ভাল, সদায় ক্লাছত ফাৰ্ষ্ট আহে। যেতিয়া সি ক্লাছ 11ত পালে, তেতিয়া সি ছাবজেক্ট চিলেক্ট কৰিবলগীয়া হ'ল। আৰু মন নহ'ল যদি সি বায়'লজি ল'বলগীয়া হ'ল, কাৰণ তাৰ পেৰেণ্টছে বিচাৰে যে সি ডক্তৰ হোৱা। কিন্তু সি পেইণ্টাৰ হ'ব বিচাৰিছিল। আৰু সি পেৰেণ্টছক ক'লে যে সি ডক্তৰ নহয়। কিন্তু তাৰ পেৰেণ্টছে মানা কৰি দিলে আৰু ক'লে যে পেইণ্টাৰত একো ফিউচাৰ নাই। বাধ্য হৈ লক্ষ্যই নিজৰ পেৰেণ্টছৰ কথা মানিব লগা হ'ল। আৰু এতিয়া কি তাৰ পঢ়া বেয়া হ'ব ধৰিলে। ক্লাছ 12ৰ পিছত সি মেডিকেল কলেজত এডমিশ্যন ল'লে। আৰু পঢ়া শেষ কৰি সি এটা ক্লিনিক খুলি ল'লে। এতিয়া সি বিয়াও কৰালে আৰু এজনী ছোৱালী হ'ল। কিন্তু তাৰ যিটো লক্ষ্য পেইণ্টিং হোৱা, সেইটো থাকি গ'ল। কিন্তু এতিয়া তাৰ জীৱনৰ লক্ষ্য আছিলে যে যিটো কাম সি কৰিব নোৱাৰিলে, সেইটো কাম তাৰ ছোৱালীয়ে পূৰা কৰিব। আৰু তেওঁ ছোৱালীক পেইণ্টাৰ বনাব বিচাৰিলে। কিন্তু এইটো কথা জানিব নিবিচাৰিলে যে তেওঁৰ ছোৱালী কি হ'ব বিচাৰে। আমি এনেকুৱা বহুতো শুনিছোঁ বা পঢ়িছোঁ। কিন্তু সঁচা কথাটো হ'ল যে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত যেতিয়া আমি এপ্লাই কৰোঁ, যেতিয়া আমি বেলেগৰ লগত কম্পেয়াৰ কৰোঁ, নহ'লে ভাবোঁ যে যিটো আমি কৰিব নোৱাৰিলোঁ, সেইটো আমাৰ ল'ৰা ছোৱালীয়ে কৰিব, নহ'লে সমাজে কি ক'ব। আৰু এতিয়া দৰকাৰ যে নিজৰ ল'ৰা ছোৱালীক বুজাব যে তেওঁলোকে যিটো ভাল পায়, সেইটো কেৰিয়াৰহে চিলেক্ট কৰিব লাগে।